নমস্কাৰ বন্ধুসকল এটো জেড আছামিজ ইনফৰমেশ্যন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ বিষয়বস্তুটো হৈছে স্বয়ম আঁচনিৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকে স্বয়ম আঁচনি আবেদন কৰিবৰ বাবে কি কি পদ্ধতি ব্যৱহাৰ কৰিব সেই পদ্ধতিৰ ওপৰত আপোনালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ গতিকে আহক আজিৰ ভিডিঅ'টো সকলোৱে মিলি একেলগে উপভোগ কৰোঁ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপোনালোকে মোৰ চেনেলটোৰ সৈতে সদায় জড়িত হৈ থাকিব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব গতিকে আহক আজিৰ ভিডিঅ'টো সকলোৱে মিলি একেলগে উপভোগ কৰোঁ কথা এটা হয়তো হেৰি বন্ধনৰ লোন থাকিলেতো পাই নাই বন্ধনৰ লোন থাকিলে নাপায় ৰে একদম যিকোনো তই চৰকাৰী আঁচনি যদি খাইছ নাপাও কাটি দিব নাপাবলৈকে কিবা এনে কাৰণ আছে নেকি কিহৰ কাৰণে হয় যদি আপোনাৰ বেংকৰ যদি কিবা কথা আছে হা বেংকৰ যদি আপোনাৰ কিবা প্ৰব্লেম আছে আপুনি যদি কিবা আঁচনিত হয়তো আগত চাগে পইচা পাইছে কোনোবা এজন দুজনৰ একাউণ্টত পুৰণা কাৰোবাৰ পইচা সোমাইছে চৰকাৰী আঁচনিৰ পইচা সোমাইছে এনেকুৱা বহুত ক্ৰাইটেৰিয়া আছে ন এইবিলাক ক্ৰাইটেৰিয়াত এটা বস্তু নাকচ কৰিছে চাগে যোনে খুলি লৈছিলে গোটটো তাহাঁতৰ ঘৰৰ তাহাঁতৰে মানে বন্ধনৰ লোন লৈ থৈছে তো সেইকাৰণে মানে সুধিবলৈ কৈছিলে নাপাও তাৰ নামত যিকোনো ধৰণৰ লোন থাকিলেও নাপাও মানে ধৰ গাড়ী লোন ঘৰ লোন বা নহয় বেংকৰ পৰা যদি কিবা সাধাৰণ লোন উলিয়াইছে সেই কাৰণে নাপাও পাব খালি তই বেংকৰ পৰা NOC এখন আনি কিনে DC অফিচত জমা দিব লাগিব আৰু তো NOC খনটো তেতিয়াহে উলিয়াব যেতিয়া তোৰ লোনটো ক্লিয়াৰ হ'ব তেতিয়া হ'ব সেইটোতো সেই লোনটো যদি ক্লিয়াৰ কৰে তেতিয়া সি এপ্লাই কৰিব পাৰিব সেই আঁচনিটোত গম পালি তই এটা কাম কৰ বুজিছ নাই যাৰ নামত যোনখিনি ল'ৰাৰ লোন নাই ন সেই ল'ৰাখিনিক তই হেৰি ল সেইখিনি ল'ৰাক ল'ম ন আৰু মই এটা কথা কওঁ যদি তই গোট খুলিছ খোল একো নাই খালি যাৰ নামত একো লোন নাই গোটেইখিনি ল'ৰাৰ নামত সেনেকুৱা ল'ৰা চিলেকশ্যন কৰি কিনে ল বুজিলি যাৰ ভোটাৰ কাৰ্ড আছে পান কাৰ্ড আছে বেংকৰ একাউণ্ট আছে আৰু এতিয়া গোটৰ একাউণ্টখন খুলি দে খুলি কিনে মানে পইচা ভৰাই থাকিবি আকৌ ধৰ মানে চবে 500 টকাকে উঠালি আৰু সেনেকে আৰু কৈ বুজিছ সেনেকে কৰ তই এটা কাম কৰ মোৰ কৰাৰ মতে কাম কৰ তই 10টা ল'ৰা গোটা আৰু মই আছো বাৰু মই যোনখিনি হেৰি জানো সেইখিনি কৰি দিম বাৰু বা কৰি দিম ঠিক আছে তই 10টা ল'ৰা গোটা আৰু চবৰে পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু হেৰি লাগে কি বুলি কয় বেংকৰ পাছবুক নিজৰ পাৰ্চনেলি লাগে হা তাৰপিছত 500 টকাকে উঠাই কিনে তই টিঙে বেংকতে একাউণ্ট এখন খুলিলে গোটেইখিনি ল'ৰা মানে সভাপতি প্ৰেচিডেণ্ট চিলেক্ট কৰি লবি কাক পাতৰ কাক নাপাতৰ তো পইচাখিনি ভৰাই পিছত সেইটো গোটটো পুৰণা গোট হলে ভাল আৰু তো এতিয়া গোটটো খুলিবৰ কাৰণে হলে আমি প্ৰথমে কি কালেক্ট কৰিম পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু হেৰি কি বুলি কয় বেংকৰ নিজৰ পাছবুক জেৰক্স লাগে আৰু ফটো লাগিব চাৰি কপি আমি টিমটো বনালো যে এইখিনি মানুহলৈকে টিমটো বনালো প্ৰচেছিং এখন লিখি লবি গোটটোৰ নামত মানে পাছবুক এখন খুলিম তাৰপিছত চিল 2টা বনাবি যোন সভাপতি প্ৰেচিডেণ্ট গোটৰ নাম এটা ৰাখিবি চিল এটা বনাবি আৰু হেৰি এটা বনাবি সভাপতিৰ নামত চেক্ৰেটাৰীৰ নামত এতিয়া গোটটোৰ নামত পাছবুকখন খুলিলে বেংকত কি দিব লাগিব বেংকত আহিবি আকৌ সুধিবি আকৌ তেতিয়া হৈ যাব ন বেংকে ক'ব নহয় গোটৰ ফালৰ পৰা মানে চবৰে ডকুমেণ্টছ দিব লাগিব নেকি তাত চবৰে আনিব লাগিব 10টাকে আনিব লাগিব আৰু মেইন তো সভাপতি আৰু প্ৰেচিডেণ্টটো লাগিবই আৰু তাৰপিছত এনেকে গোটটো খুলি কিনে তাৰপিছত পাছবুকখন খুলি কিনে মানে আমি মাহে হওক সপ্তাহত পাৰিবি 100 টকাই হওক 50 টকাই হওক চবে উঠাই মেলি আৰু ভৰাই দিলি আৰু যেতিয়া গোটটোৰ নামত কিবা এটা আহিব তেতিয়া মানে আমি এপ্লাই কৰিব পাৰিম হয় নাই এপ্লাই কৰিব সুবিধাটো ল'ব পাৰিবি কথা বুজিলি আৰু এইটো ৰেজিষ্ট্ৰেচনটো ক'ত কৰে যেতিয়া চৰকাৰৰ সুবিধা পাবি নিজে অলৰেডি ৰেজিষ্ট্ৰেচন হৈ যাব অনলাইন কৰি চলিলে হৈ গ'ল অনলাইন কৰিবলৈ মানে যেতিয়া সুবিধাটো আহিব তেতিয়া ৰেজিষ্ট্ৰেচন কৰিব লাগে নেকি তেতিয়া সেইটো অনলাইন কৰি দিব লাগে আৰু আজিকালি চব অনলাইন মাধ্যমতে হয় না সেইকাৰণে অনলাইন কৰি দিবি আৰু ৰেজিষ্ট্ৰেচন হৈ যাব যদি সুবিধা পাও ৰেজিষ্ট্ৰেচন হৈ যাব বুজিলি আৰু কিবা আছে নেকি প্ৰশ্ন গতিকে বন্ধুসকল এয়াই আছিল আজিৰ বিষয়বস্তুৰ কেইটামান গুৰুত্বপূৰ্ণ কথা আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে কিছুমান নজনা কথা জানিবলৈ সক্ষম হ'ল আশা কৰোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ